खुलुमबाय स्टुडियो दं आं भाइगोस्री बसुमतारी गसाइगावनि हाब्रुबिलाव गसाइगाव जिल्ला बर' थुनलाइ आफादनि मावखुलि लुफुंनो अन्थाइखाम्फा गायसनदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बर' थुनलाइ आफादनि मावखुलिफोर गैयैनि थाखाय गोबाव समनिफ्रायनो गोबां जेंनाजों मोगा-मोगि जानो गोनां जानानै दंमोन गोबाव समनिफ्राय बर' थुनलाइ आफादनि मावखुलिफोर गैयैनि जेंनाखौ नोजोर लाखिनानैनो थांनाय बर' थुनलाइ आफादनि बोसोरारि जथुम्मायाव आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा गासैबो जिल्ला बर' थुनलाइ आफादनि मावखुलि गायसननानै होनो खोथा होदोंमोन गुबुन गुबुन ओनसोलाव बर' थुनलाइ आफादनि मावखुलिफोर गायसननानै होनाय बायदिनो दिनै गसाइगावनि हाब्रुबिलावबो गसाइगाव जिल्ला बर' थुनलाइ आफादनि मावखुलि गायसननो थाखाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा अन्थाइखाम्फा गायसननानै होदों बे हाबाफारियाव प्रमद बर' बिथांजों लोगोसे मिरु बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारी नेहाथारि नीलकान्त गयारी एमएलए जिरन बसुमतारी मावफुं सोद्रोमा उकिल मोसाहारी मिरु इउपिपिएल दोलोनि गाहाय नेहाथारि राजु नार्जारी बिथांमोना बाहागो लादों नेपालपारात गसाइगाव बर' साहित्य सभार डिस्ट्रिक्ट कमिटिर कार्यालय आधारशिला स्थापन करा হৈছে আমাৰ তামুলপুৰত বৰ সাহিত্য সভা হোৱা সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে বিভিন্ন অঞ্চলত বৰ সাহিত্য সভাৰ অফিচ নিৰ্মাণ কৰিব ইতিমধ্যে অসমৰ বিভিন্ন জিলাত বৰ সাহিত্য সভাৰ অফিচ নিৰ্মাণৰ কাৰণে ফান্ড দিয়া হৈছে এই ফান্ডটো লাহে লাহে আহি আছে আমাৰ বিটিসি যিখিনি ডিস্ট্ৰিক্টস আছে আমাৰ সাব ডিভিজনটো এটা ডিস্ট্ৰিক্ট হিচাপে বৰ সাহিত্য সভাই ধৰে সো ইয়াত 10টা আছে এই 10টা সাহিত্য সাব ডিভিজনৰ ভিতৰত 6খন সাব ডিভিজনত আমি এই বছৰ কাউন্সিলৰ পৰা 50 লাখ কোটি টকা দিয়া হৈছে আৰু সেই ইয়াৰে আজি আধাৰশিলা ইয়াত স্থাপন কৰিছো বৰ সাহিত্য সভা 1952 ৰ পৰা বড়ো ভাষা উত্তৰণৰ কাৰণে বড়ো সংস্কৃতিটো পৃথিৱীৰ বুকুত প্ৰচাৰ কৰাৰ কাৰণে আৰু বড়ো পৰিচয় অস্তিত্বটো সদায় প্ৰিজাৰ্ভ কৰাৰ কাৰণে বহুতখিনি কাম কৰি আহিছে আৰু বড়ো সাহিত্য সভাৰ কাৰণে আজি বড়ো জনগোষ্ঠীয়ে এইটো অৱস্থালৈ আহিব পাৰিছে সেই কাৰণে বড়ো সাহিত্য সভাৰ কাৰ্যালয়টো অত্যন্ত দৰকাৰ এই কাৰণে আমি ভাবিছো যে 50 লাখ টকা তেখেত সকলৰ কাৰ্যালয় নিৰ্মাণ কাম আৰম্ভ হ'ব পৰৱৰ্তী সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 50 লাখ টকা আহি আছে তেতিয়া 1 কোটি টকাত তেখেত সকলৰ যেটো কাৰ্যালয় হিটো বহুত ভাল হ'ব এতিয়ালৈকেতো আমি 40টা সমষ্টিত কাম কৰি আছো আমি আগবাঢ়ি থাকো এটা সময়ত আমি ঘোষণা কৰিম যেতিয়া দলীয় সিদ্ধান্তবিলাক আহিব আমাৰ হাতত যথেষ্ট সময় আছে পাৰ্টি ওয়াৰ্কাৰৰ মাজত যথেষ্ট উল্লাহ উৎসাহ দেখিবলৈ পাইছো আৰু লগতে ৰাইজৰ মাজতো আমি 4 বছৰ বা 5 বছৰ পাৰ্টিৰ কাম কৰাৰ পিছত চৰকাৰৰ কাম কৰাৰ পিছত সকলো শ্ৰেণীৰ ৰাইজৰ এটা পজিটিভ মাইন্ডসেট দেখিবলৈ পাইছো তো এই কাৰণে এটা ভাল পৰিবেশৰ ফালে আমি গৈ আছো মই ভাবো যে এই নিৰ্বাচনটো খুব শান্তিপূৰ্ণভাৱে হ'ব খুব ডিসিপ্লিনত হ'ব আৰু বডলেণ্ডত আগৰ সময়বিলাকত যি ভয়ভীত আছিল বেয়া পৰিবেশ আছিল এই নিৰ্বাচনত সম্পূৰ্ণ এটা সুস্থ গণতন্ত্ৰৰ এটা প্ৰতিচ্ছবি দেখিবলৈ পাম এটা কথা হৈছে যে বিটিসি বহুত অবৈধ সরকারি মাটি দখল কৰি আছে সেইবিলাকৰ ক্ষেত্ৰত কিবা আপোনালোকৰ উচ্ছেদ হ'ব নেকি সক যি সকল দখল কৰি আছে বা কিবা আছে সেইবিলাকৰ ডেটাবিলাক আমাৰ তাত আছে তো আজি এটা যেতিয়া মানে ক'বাত তেনেকুৱা ঘটনাবিলাক হয় এটা মানৱীয় এটা পৰিবেশ এটা সৃষ্টি হয় যত নেকি বিভিন্ন প্ৰবলেম বিলাক হয় আৰু এই কথাবিলাক আমি টাইম টু টাইম কথা পাতি আছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো গতিকে সাম আমি অনাগত দিনত কি কৰিব পাৰো বডলেণ্ডটো বন্দুক বাৰুদ হত্যা হিংসা গোষ্ঠীগত সংঘৰ পৰা শান্ত হৈছে মাত্ৰ গতিকে আৰু বেলেগ এটা প্ৰবলেম হওক হিটো আমি বিচৰা নাই ইয়াৰ কাৰণে আমাৰ যথেষ্ট সময় আছে